অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতিনো কেনেকৈ থাকোঁ। হেল্ল' এভৰিৱান, খুলুমবাই। বহাগ নহয় মাথো এটি ঋতু, অসমৰ প্ৰাণ অসমীয়াৰ মান, গাঁৱে ভূঞে চহৰে নগৰে বিহু জনগণৰ স্বাভিমান। বহাগে আদৰে বহাগে সাদৰে জ্যেষ্ঠজনক জগাই সন্মান, আত্মীয় কোচৰ চপাই চেনেহ বিলাই আনি দিয়ে সমদলৰ গতি নেওচি জাতিকুল। শিপিনীৰ মাকোত বহাগৰ ৰং, আশাৰ গামোচাত নানা ৰঙী ফুল বাচি প্ৰিয়জনক আদৰাৰ কতো যে পণ। দেহ প্ৰাণ একাকাৰ কৰি খেতিয়কাই সাঁচি থোৱা ধনে হয় সোণগুটি, ধনী দুখীয়া ভেদাভেদ পাহৰি সমন্বয় সম্প্ৰীতিৰে বহাগেই হয় একমাত্ৰ মিলনৰ থলী। খোপাত গুজি কপৌ ফুল, মুগা ৰিহাৰে চঞ্চলা গাভৰু মন, জেতুকাৰ ৰঙেৰে দুহাত বোলাই ঢোল পেঁপা গগনাৰ তালে তালে সাজি কাচি নাচনীজনী ওলায়। বসন্তৰ বা লাগি গাভৰু হয় প্ৰকৃতি, কুলিৰ শুৱলা গীতে মন জোৰাই, সেউজী সাজেৰে সলালে ধৰণী বহাগৰ এই বিনন্দীয়া ৰূপত মতলীয়া আজি সমগ্ৰ পৃথিৱী। সকলোলৈ বৈশাগুৰ শুভকামনা জ্ঞাপন কৰিলোঁ।